हेलो छात्र छात्रीসকল মই লিয়াকতলি তোমালোকৰ সন্মুখত আন এটা ভিডিঅ' লৈ আহিছোঁ আজি শিকিম মেট্ৰিক্স আন এটা নতুন চেপ্টাৰ এইচএস সেকেন্ড ইয়াৰৰ চেপ্টাৰ নম্বৰ 3 এটো হ'ব চেপ্টাৰ নম্বৰ 3 ৰ ফাৰ্স্ট লেকচাৰ যদি তোমালোকে এই চেনেলটোত নতুন তেনেহলে আগৰ ভিডিঅ'বোৰ চাবৰ কাৰণে ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি চাব পাৰা লগতে চেনেলটো সাবস্ক্রাইব কৰি ৰাখিবা যাতে পৰৱৰ্তী ভিডিঅ'সমূহ অতি সোনকালে তোমাৰ মোবাইলত যায় আহো ভিডিঅ'টো আমি আৰম্ভ কৰো What do you mean by matrix? Matrix মানে কি matrix একো নহয় ধৰিলো দুজন মানুহ আছে x আৰু y এই মানুহ দুজনৰ ধৰা হল x আৰু y কেটামান কলম আছে ধৰা হল যে x মানুহজনৰ দুটা ব্ল্যাক পেন তিনিটা ব্লু পেন আৰু তিনিটা ৰেড পেন আছে একেদৰে y মানুহজনৰ ধৰা হল তিনিটা পাঁচটা ব্ল্যাক পেন চাৰিটা ব্লু পেন এটা ৰেড পেন আছে তাহলে ম্যাট্ৰিক্সটো একো নহয় এই সংখ্যা বা ফলন এতে সংখ্যা বুলি ক'ব পাৰি এই সংখ্যা কেটাত হাজন কি হিচাপে সজাইছো হেইটোই হল তাৰ মেট্ৰিক্স আমি x মানুহজনৰ যিদৰে ক্ৰম লৈছিলো ব্ল্যাক ব্লু ৰেডৰ ক্ষেত্ৰত y মানুহজনৰ ক্ষেত্ৰতো সেম ক্ৰমটো আমি যদি অৱলম্বন কৰি যাও যি আয়তীয় অনুবিন্যাস হ'ব হে হল মেট্ৰিক্স মূলকক হল কিছুমান সংখ্যা বা ফলনৰ ক্ৰম সাপেক্ষে আয়তীয় অনুবিন্যাস সংখ্যা বা ফলনবোৰক মৌল বুলি কোৱা হয় ইয়াতে 2 3 2 3 1 5 4 1 এইবোৰ একোটা মৌল বা provisto entries elements a matrix can be defined in row and columns here yate amar duta hari ase pothali koi jibur thakibo eburok kobo hari ebur kobo hari thio koi thakile eburok kobo স্তম্ভ ৰ আৰু কলম ইয়াতে তিনিটা হাৰি তিনিটা স্তম্ভ দুটা হাৰি আছে এই ম্যাট্ৰিক্সটোক আমি প্ৰকাশ কৰিলে ইয়াৰ অৰ্ডাৰটো কম 2/3 2/3 অৰ্ডাৰৰ মেট্ৰিক 2/3 গাতৰ মেট্ৰিক্স মেট্ৰিক এটাৰ গাত হল হাৰি আৰু স্তম্ভৰ প্ৰণফল হিচাপে প্ৰকাশ এই হল মেট্ৰিক এটা গাত বা অৰ্ডাৰ এটা মেট্ৰিক্সত যদি এনেদৰে এমটা হাৰি আৰু এনটা স্তম্ভ পোৱা যায় 1 2 3 এইদৰে এমটা হাৰি আৰু এনটা স্তম্ভ পোৱা যায় তেনেহলে তাক আমি তাৰ অৰ্ডাৰটো কম m/n ইয়াক আমি সংক্ষেপে a i j m/n হিচাপে প্ৰকাশ কৰো যত i j 1 2 3 4 ... m/n লৈকে যেদৰে a11 এটা মৌল a11 এ বুজাইছে প্ৰথম হাৰি প্ৰথম স্তম্ভৰ মৌল একেদৰে a32 ইয়াতে বুজাইছে তৃতীয় হাৰি দ্বিতীয় স্তম্ভৰ মৌল তো ইয়াতে i j এর ভ্যালুৰ ওপৰত ভিত্তি কৰি মৌলকটোৰ মৌলৰ স্থান বিবেচনা কৰা হয় মৌলকৰ কেইবাটাও প্ৰকাৰ আছে তাৰ ভিতৰত আমি কেইটামান প্ৰকাৰৰ বিষয়ে এটা আলোচনা কৰিম স্তম্ভ মৌলক তুলনাত এটা মৌলক এনেকৈ প্ৰকাশ কৰিলো স্তম্ভ মৌলকটো একেবাৰে ইজি বস্তু যেনেকৈ মই ললো 3 4 2 3 4 ইয়াতে এটাই মাত্ৰ স্তম্ভ লোৱা হৈছে ইয়াতে তিনিটা হাৰি এটা স্তম্ভ লোৱা হৈছে তেনেহলে এই মৌলকটো কম আমি স্তম্ভ মৌলক স্তম্ভ মৌলক এটা মাত্ৰ স্তম্ভ থাকে মৌলক এটা মাত্ৰ স্তম্ভ থাকিলে তাক স্তম্ভ মৌলক বুলি কোৱা হয় ইয়াতে n ৰ ভ্যালু 1 হেনেকুৱা মৌলক সদায় স্তম্ভ মৌলক এটা স্তম্ভত থাকিলে সেই মৌলকটোক স্তম্ভ মৌলক বুলি কোৱা হয় ইউ এটা স্তম্ভমূলক
নেক্সট হাৰি বা পক্ষীয় মৌলিক অক্ষ বা ৰ মেট্ৰিক্স যিদৰে স্তম্ভ মৌলিক অক্ষত এটা স্তম্ভ থাকে ইয়াতে হাৰি মৌলিক অক্ষত এটা মাত্ৰ হাৰি থাকিব এটা মাত্ৰ হাৰি থাকিব তেনেকুৱা মৌলিক অক্ষ কোৱা হ'ব হাৰি মৌলিক অক্ষ সিম্পলি ইয়াৰ ডেফিনেশ্যনটো হ'ল যে মৌলিক অক্ষ এটাত এটা মাত্ৰ হাৰি থাকিলে তাক হাৰি মৌলিক অক্ষ বুলি কোৱা হয় ইয়াতে এমৰ ভেলুটো সদায় 1 হ'ব এনৰ ভেলু যিকোনো নহওক কিয় এমৰ ভেলুটো সদায় 1 হ'ব হাৰি মৌলিক অক্ষ এটা বৰ্গ মৌলিক অক্ষ ইয়াৰ নামৰ পৰা স্পষ্ট বৰ্গ এটাৰ কি থাকে দুফালে সমান বাহুৰ সংখ্যা চাৰিওফালে বাহুৰ সংখ্যা সমান থাকে ইয়াতেও সেম হাৰিৰ সংখ্যা যিমান থাকিব স্তম্ভৰ সংখ্যা সিমানেই থাকিব যেনেকুৱা দুটা হাৰি দুটা স্তম্ভ এনেকুৱা মৌলিক অক্ষ কোৱা হ'ব বৰ্গ মৌলিক অক্ষ বৰ্গ হিচাপে প্ৰকাশ কৰিলে হেনেকুৱা মৌলিক অক্ষ হৈ গ'ল বৰ্গ মৌলিক অক্ষ এটাত সমান সংখ্যক হাৰি আৰু স্তম্ভ থাকিলে তাক বৰ্গ মৌলিক অক্ষ বুলি কোৱা হয় A matrix is said to be a square matrix if it has equal number of rows and columns. এতে স্তম্ভ আৰু হাৰি সমান হ'ব যদি তিনিটা স্তম্ভ তিনিটা হাৰি হ'ব লাগিব চাৰিটা স্তম্ভ হলে চাৰিটা হাৰি হ'ব লাগিব অৱশ্য এইখিনিতে এটা কথা কৈ থওঁ যে আমি যদি কওঁ 1/1 মেট্ৰিক্স এটা হাৰি এটা স্তম্ভ এইটো এটা হাৰি মৌলিক অক্ষ স্তম্ভ মৌলিক অক্ষ অৱশ্য বৰ্গ মৌলিক অক্ষ হয় কাৰণ এটা হাৰি আছে গতিকে হাৰি মৌলিক অক্ষ এটা স্তম্ভ আছে যাৰ বাবে স্তম্ভ মৌলিক অক্ষ আকৌ স্তম্ভৰ সংখ্যা আৰু হাৰিৰ সংখ্যা সমান গতিকে ই বৰ্গ মৌলিক অক্ষ হয় বিকৰ্ণ মৌলিক অক্ষ বিকৰ্ণ মৌলিক অক্ষটো হ'ল যাৰ মাথো কৰ্ণৰ মৌলবোৰহে আছে যেনেকৈ মই এটা মৌলিক অক্ষ ললো এটা বৰ্গ মৌলিক অক্ষ যাৰ কৰ্ণৰ মৌলবোৰহে আছে বাকি মৌলবোৰ 0 হেনেকুৱা মৌলিক অক্ষ কোৱা হ'ব বিকৰ্ণ মৌলিক অক্ষ যাৰ মাথো কৰ্ণৰ মৌলবোৰহে আছে স্কয়াৰ মেট্ৰিক্স বিকৰ্ণ মৌলিক অক্ষ মনত ৰাখিবা সদায় বৰ্গ মৌলিক অক্ষৰহে বিকৰ্ণ মৌলিক অক্ষ লোৱা হয় বিকৰ্ণ মৌলিক অক্ষ সদায় বৰ্গ মৌলিক অক্ষ হয় স্কয়াৰ মেট্ৰিক্স Aij m/n is said to be a diagonal matrix if it has all non-diagonal elements are 0 যদি non-diagonal elements আছে I আৰু j যদি সমান নহয় সেই ক্ষেত্ৰত 0 হ'ব আৰু বাকি ক্ষেত্ৰত যিকোনো হ'ব পাৰে সেই ক্ষেত্ৰত ইয়াক কোৱা হয় বিকৰ্ণ মৌলিক অক্ষ diagonal matrixৰ মাথো কৰ্ণৰ মৌলহে থাকে বাকি এইটো ক্ষেত্ৰত 1 1 তো I আৰু j সমান এইটো ক্ষেত্ৰত 1 2 I আৰু j সমান নহয় এইটো ক্ষেত্ৰত 1 3 I আৰু j সমান নহয় একেটা 0 সিমিলাৰলি এইটো 0 এইটো 2 1 2 নম্বৰ হাৰি 1 নম্বৰ স্তম্ভ এইটো ক্ষেত্ৰত কিবা এটা মৌল সাপোজ 4 এইটো ক্ষেত্ৰত যেহেতু এইটো 2 2 আছিল 2 নম্বৰ হাৰি 2 নম্বৰ স্তম্ভৰ মৌল গতিকে ই হৈ যাব কিবা এটা মৌল একে ক্ষেত্ৰত এইটো আহি যাব 2 নম্বৰ হাৰি 3 নম্বৰ স্তম্ভৰ মৌল সেই কাৰণে ইও 0 হৈ যাব নেক্সট আহিব 3 নম্বৰ হাৰি 1 নম্বৰ স্তম্ভ 3 নম্বৰ হাৰি 2 নম্বৰ স্তম্ভ ইয়াতে কিবা এটা মৌল থাকিব হেনেকুৱা মৌলিক অক্ষটোই হ'ব বিকৰ্ণ মৌলিক অক্ষ নেক্সট স্কেলাৰ মৌলিক অক্ষ স্কেলাৰ মেট্ৰিক্স বিকৰ্ণ মৌলিক অক্ষবোৰৰ স্কেলাৰ মেট্ৰিক্স হৈ যাব যদি কৰ্ণৰ মৌলবোৰ একে হয় কৰ্ণৰ মৌলবোৰ একে হয় 2 থাকিলে কৰ্ণৰ মৌলকেইটা গোটেইখিনি একে হ'ব লাগিব যেতিয়া ij equal to constant
যদি I = j হয় বাকি ক্ষেত্ৰত 0 I আৰু j যেতিয়া সমান হ'ব যেনেকৈ 1 1 2 2 3 3 এই মৌলবোৰ থাকিব বাকি মৌলবোৰ নাথাকে এনেকুৱা মৌলকক কোৱা হ'ব স্কেলাৰ মৌলকক A diagonal matrix Aij m/n is said to be a scalar matrix if it has its diagonal elements are same hobo diagonal elements are same one nohoy k ba same jenekwa Aij m/n is said to be a scalar matrix if Ij is equal to 0 if I not equal to j যেতিয়া I আৰু j সমান নহয় আৰু কনস্ট্যান্ট 2 3 4 5 j নহয় এটা কনস্ট্যান্ট ভ্যালু যেতিয়া I আৰু j সমান হেনেকুৱা মৌলকক কোৱা হ'ব বিকৰ্ণ মৌলকক যেনেকুৱা মই ললো ইয়াতে 4 0 0 তাহলে 0 দ্বিতীয়তে 4 আহিব 0 0 0 4 ই হ'ব 3/3 অৰ্ডাৰৰ স্কেলাৰ মেট্ৰিক্স একেদৰে 2/2 অৰ্ডাৰৰ যেনেকুৱা মই ললো 3 0 0 3 এটো প্ৰথম স্তম্ভ প্ৰথম হাৰিৰ মৌল এটো প্ৰথম হাৰি দ্বিতীয় স্তম্ভৰ মৌল এটো প্ৰথম স্তম্ভ কিন্তু দ্বিতীয় হাৰিৰ মৌল এটো দ্বিতীয় হাৰি দ্বিতীয় স্তম্ভৰ মৌল যাৰ কাৰণে এইবোৰ ভ্যালু থাকিব কৰ্ণৰ ভ্যালুবোৰ থাকিব এটা কৰ্ণ এফালে কৰ্ণ বুলি কোৱা নহয় যেতিয়া I আৰু j সমান হ'ব সেই ক্ষেত্ৰত হে কৰ্ণ বুলি ধৰা হ'ব গতিকে স্কেলাৰ মৌলকক এটা কৰ্ণৰ মৌলবোৰ সমান বাকি মৌলবোৰ 0 তেনেকুৱা মৌলকক স্কেলাৰ মৌলকক বুলি কোৱা হয় নেক্সট আইডেন্টিটি মেট্ৰিক্স অবেদ মৌলকক বা একক মৌলকক বুলি ক'লেও অসুবিধা নহয় অবেদ মৌলকটো হল একেই এটা স্কেলাৰ মৌলকৰ যদি কৰ্ণৰ মৌলবোৰ 1 হয় কৰ্ণৰ মৌলবোৰ যদি 1 হয় একেই হ'ব লাগিব ইয়াতে সদায় 1 হ'ব লাগিব হেনেকুৱা মৌলকক কোৱা হ'ব স্কেলাৰ আইডেন্টিটি মেট্ৰিক্স অবেদ মৌলকক যেনেকৈ এটো 3/3 অৰ্ডাৰৰ অবেদ মৌলকক এটো হ'ব 2/2 অৰ্ডাৰৰ অবেদ মৌলকক A scalar matrix Aij m/n is said to be identity matrix if its diagonal elements are yato 1 hobo ulta hoisil diagonal elements are 1 I অর্থাৎ Aij A is equal to Aij m/n m/m is said to be identity matrix if Aij is equal to 0 I not equal to j Aij is equal to 1 I equal to j তেনেহলে তাক কোৱা হ'ব অবেদ মৌলকক শূন্য মৌলকক ইয়াৰ নামৰ পৰা স্পষ্ট all elements are 0 all elements are 0 whether it may be diagonal matrix scalar matrix যিয়েই নহওক কিয় ই সদায় সকলো মৌলকেইটাই শূন্য হ'ব যেনেকৈ নহওক 3/3 হওক 2/3 হওক 3/3 হওক যিকোনো ক্ষেত্ৰতে 2/3 অৰ্ডাৰে হওক বা 3/3 অৰ্ডাৰে হওক বা 3/2 অৰ্ডাৰে হওক যিকোনো অৰ্ডাৰে নাথাকক কিয় সকলো মৌলই শূন্য এই ক্ষেত্ৰত তাক শূন্য মৌলকক বুলি কোৱা হ'ব সিম্বল কথা যদি আটাইবোৰ মৌলই শূন্য থাকে তেনহলে তাক কোৱা হয় শূন্য মৌলক আৰু ইয়াক ও নাইবা 0 ৰে বুজোৱা হয় শূন্য মৌলকটা 0 নাইবা ও ৰে বুজোৱা হয় মৌলকৰ সমতা এখিনি আছিল মৌলকৰ প্ৰকাৰ এই হাত ধৰণৰ আমি মৌলকৰ ইয়াতে পাম বাকি মৌলকৰ বিষয়ে ইয়াতে পঢ়াৰ প্ৰয়োজন নাই তো এই হাত ধৰণৰ মৌলকক পালো এটা হল হাৰি মৌলকক স্তম্ভ মৌলকক বৰ্গ মৌলকক অবেদ মৌলকক স্কেলাৰ মৌলকক ডায়াগোনাল ম্যাট্রিক্স यानी বিকর্ণ মৌলকক
শূন্য মৌলকক্ষ এই 7 প্ৰকাৰৰ আমি মৌলকক্ষৰ বিষয়ে পালো এতিয়া মৌলকক্ষৰ সমতা দুটা মেট্ৰিক্সক সমান কেতিয়া কোৱা হ'ব মই এটা উদাহৰণ লৈছো suppose 5 আছে এটা উদাহৰণ লৈছো 2 3 4 7 এটা মৌলকক্ষ আছে তাৰ ইয়াৰ লগত আন এটা মৌলকক্ষক সমান বুলি কোৱা হ'ব যদিহে অনুৰূপ মৌল সমান হয় অনুৰূপ মৌল সমান হয় ইয়াতে এনেকুৱা আৰ্হিত যদি থাকে যে সাপোজ ইয়াতে থাকিল 7 ইয়াতে থাকিল 3 ইয়াতে থাকিল 4 সেই মৌলকেইটাৰে গঠিত কিন্তু অনুৰূপ মৌলবোৰ সমান নহয় 2 ৰ ঠাইত আছে 2 ৰ ঠাইত আছে 7 7 ৰ ঠাইত আছে 2 তেনেহলে এই ক্ষেত্ৰত সমান মৌলকক্ষ নহয় সমান মৌলকক্ষ হ'বৰ কাৰণে অনুৰূপ মৌল প্ৰথম হাৰিৰ প্ৰথম স্তম্ভৰ মৌল 2 যেনেকৈ ইয়াতেও সেই একেই 2 হ'ব লাগিব প্ৰথম হাৰিৰ দ্বিতীয় স্তম্ভৰ মৌল 3 ইয়াতেও 3 হ'ব লাগিব তো প্ৰথম হাৰিৰ দ্বিতীয় হাৰিৰ প্ৰথম স্তম্ভৰ মৌল 4 দ্বিতীয় হাৰিৰ প্ৰথম স্তম্ভৰ মৌল 4 দ্বিতীয় হাৰিৰ দ্বিতীয় স্তম্ভৰ মৌল 7 দ্বিতীয় হাৰিৰ দ্বিতীয় স্তম্ভৰ মৌল 7 হ'ব লাগিব এনেকুৱা মৌলকক্ষটো কোৱা হ'ব সমান মৌলকক্ষ দুটা মৌলকক্ষ সমান বুলি কোৱা হ'ব যদিহে মৌলকক্ষ দুটা সেম অৰ্ডাৰৰ হয় অৰ্ডাৰটো একে হয় ইয়াতে যদি 2/3 আছে ইয়াতেও হ'ব লাগিব 2/, দ্বিতীয় মৌলকক্ষটো হ'ব লাগিব 2/3 দুটা হাৰি দুটা তিনিটা স্তম্ভ যদি আছে সাপোজ 2 3 4 সাপোজ 2 3 4 এটা মৌলকক্ষ আছে 4 1 0 এটা মৌলকক্ষ আছে ইফালে হে একে হ'ব লাগিব 2 3 4 4 1 0 4 1 0 অনুৰূপ মৌলবোৰ সমানটো হ'বই লাগিব লগতে সেম অৰ্ডাৰৰ হ'ব লাগিব এটা 2/3 হলে আনটো 3/2 হ'ব নোৱাৰে 2/3 হ'ব লাগিব তেনেহলে এই দুটা কন্ডিশন যদি মানে তেতিয়া হলে তাক কোৱা হ'ব ইকুৱেল মেট্ৰিক্স অৰ সমান মৌলকক্ষ two matrix Aij and Bij are said to be equal if they are same order মৌলকক্ষ দুটাৰ ঘাত একে and each element of A is equal to the corresponding elements of B that's Aij is equal to Bij I আৰু z যিকোনো মানৰ কাৰণে Aij equal to Bij হ'ব লাগিব অনুৰূপ মৌলবোৰ সমান হ'ব লাগিব সিম্পল কথা এটা উদাহৰণ লৈছো হেকত যে এটা মৌলকক্ষ 3/3 মৌলকক্ষ গঠন কৰা যাৰ মৌল দিয়া আছে Aij is equal to half into modulus minus thrice I plus j এটা প্লাস ডাবল হইছে minus thrice I plus j তেনেহলে মৌলকক্ষটো নিৰ্ণয় কৰিব লাগে কনস্ট্ৰাক্ট এ 3/3 matrix whose elements are given এতিয়া আমি পাইছিলো ইয়াতে কি আর হে 3 তিনিটা কি আছে তিনিটা স্তম্ভ আছে এই মৌলকক্ষটোৰ ক্ষেত্ৰত তিনিটা হাৰি আছে চাৰিটা স্তম্ভ আছে তেনেহলে মৌলবোৰ নিশ্চয় হ'ব A11 A12 প্রথম হারি দ্বিতীয় স্তম্ভ A13 প্রথম হারি তৃতীয় স্তম্ভ A14 এনেকুৱা মৌল হ'ব সিমিলারলি দ্বিতীয় হারি প্রথম স্তম্ভ দ্বিতীয় হারি দ্বিতীয় স্তম্ভ দ্বিতীয় হারি তৃতীয় স্তম্ভ দ্বিতীয় হারি চতুর্থ স্তম্ভ একেদৰে তৃতীয় হারি প্রথম তৃতীয় হারি দ্বিতীয় স্তম্ভ তৃতীয় হারি তৃতীয় স্তম্ভ এন্ড তৃতীয় হারি চতুর্থ স্তম্ভ এই ধৰণৰ আমি মৌল পাম ইয়াতে I হল 1 j হল 1 আমি এই মৌলবোৰ নিৰ্ণয় কৰো আহা চাও A11 কি হ'ব হাফ আছে মডুলাস
মাইনাছ 3 ইনটু 1 প্লাছ জে মানে 1 কি আহিল ইকুৱেল আহিল মাইনাছ 3 প্লাছ 1 কিমান আহিল মাইনাছ 3 প্লাছ 1 তো আহিল 3 1 a 1 2 ইয়াতে বহাই দিলে 1/2 minus 3 into 2 plus 1 ভুল হল ইয়াতে I হল 1 তো 3 into 1 plus 2 ultimately আহিল 1/2 একেদৰে a 1 3 হলে আহিব 1/2 minus 3 into 1 plus 3 ultimately going 0 a 1 4 আহিব 1/4 minus 3 into 1 plus 4 equal আহিব 1/2 এইদৰে আমি মৌলকটো পাম এটো প্লাস হ'ব মৌলকটো পাম প্লাস 1 হাফ 0 হাফ মাইনাস গোটেইখিনি প্লাস হ'ব গোটেইখিনি হাফ মডুলাস আছে যেহেতু তো 1 1/2 0 1/2 5/2 2 3/2 1 4 7/2 3 5/2 এইদৰে এই মৌলকটো পাম যেনেকৈ এইটো মৌলক ক্ষেত্ৰত এইটো কেনেকৈ পাইছো সিম্পল কথা ইয়াতে কিমান নম্বৰ হাৰি 1 2 3 3 নম্বৰ হাৰি 2 নম্বৰ স্তম্ভ তো আমাৰ ইয়াতে বাহিৰ কৰা হৈছে সিম্পলি 3 নম্বৰ হাৰি 2 নম্বৰ স্তম্ভৰ মৌল ইয়াতে বিলো বহাই দিলেই হল হাফ টু আছে -3 ইনটু ইয়াতে কিমান আছিল 3 নম্বৰ হাৰি 3 প্লাস 2 মডুলাস তো ইয়াতে আহিব কিমান হাফ টু আছে -9 প্লাস 2 মডুলাস ইকুয়াল টু কিমান আহিল -7 মডুলাস থাকার কারণে 7/2 এই হাফর কারণে তো আলটিমেটলি আহিল 7/2 একেদৰে বাকি মৌলকেইটা একেদৰে হেই একে আর হিমতে লোৱা হৈছে তুমি নিজেই বাহিৰ কৰিব পাৰিবা নিজে ট্ৰাই কৰি পৰীক্ষা কৰি লবা মৌলবোৰ এনেকুৱা হ'ব হাফ 1 1/2 0 1/2 5/2 2 3/2 1 4 7/2 3 5/2 এখিনি আছিল আজিৰ ভিডিও যদি ভিডিওটো ভাল লাগিছে তেনে লাইক শেয়ার আৰু কমেন্ট কৰিবলৈ নাপাৰিবা লগতে যদি কৰবাত অসুবিধা বুজিবলৈ অসুবিধা হৈছে তেনে কমেন্টত জনাব পাৰা থ্যাংক ইউ